অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী সাব্যস্ত কৃষক নেতা অখিল গগৈকে ধৰি কা আন্দোলনৰ বন্দী নেতাৰ মুক্তিৰ দাবীত আজি দলগাঁৱত মানৱ শৃংখল কাৰ্যসূচী সাব্যস্ত সম্পূৰ্ণ কৰে অসম চৰকাৰ হাই হাই বিজেপি চৰকাৰ হাই হাই বিজেপি চৰকাৰৰ ভণ্ডামি নচলিব সৰ্বানন্দ সোণোৱাল হাই হাই দেশজুৰি লকডাউন আৰু এই লকডাউনৰ সময়তে দৰঙৰ দলগাঁৱত কিয় এনেকুৱা শ্লোগানেৰে মানৱ শৃংখল কাৰ্যসূচী সাব্যস্ত কৰা হয় চাওঁহক আমাৰ এক প্ৰতিবেদন দৰং জিলাৰ দলগাঁৱৰ মাজমজিয়াত সমূহ প্ৰতিবাদীসকলে মুখত মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি কৃষক নেতা অখিল গগৈকে প্ৰমুখ্য কৰি কা আন্দোলনৰ বন্দী নেতাসকলৰ মুক্তি আৰু উন্নত চিকিৎসা প্ৰদানৰ দাবীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত তথা দলগাঁও শ্যামপুৰ কল্যাণকে আদি কৰি কেইবাটাও আঞ্চলিকৰ সহযোগত আজি এক মানৱ শৃংখল প্ৰতিবাদ সাব্যস্ত কৰে শীঘ্ৰে যদি কাৰ আন্দোলনকাৰীসকলক মুক্তি নিদিয়ে তেন্তে অনাগত দিনত ওলাই অহাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে দলগাঁৱৰ পৰা নুৰ জামাল হকৰ প্ৰতিবেদন পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত অসমৰ জনবিৰোধী নেতা কৃষক নেতা অখিল গগৈ ডাঙৰীয়াৰ মুক্তিৰ দাবীত আজি আমি মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰি অসম চৰকাৰক আমি অখিল গগৈ ডাঙৰীয়াক বিনা চৰ্তে মুক্তি দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আমি দেখিবলৈ পাইছোঁ যে যিসকল মানুহে বা যিসকল নেতৃত্বস্থানীয় ব্যক্তিয়ে অসমৰ সৰ্বাংগীন উন্নয়নৰ কথা কয় বা অসম চৰকাৰৰ জনবিৰোধী নীতিৰ সমালোচনা কৰে এইসকল ব্যক্তিকেই অসম চৰকাৰে স্বৈৰাচাৰীভাৱে তেওঁলোকৰ ক্ষমতা ব্যৱহাৰ কৰি অপব্যৱহাৰ কৰি সেইসকল মানুহক কাৰাৰুদ্ধ কৰি ৰাখি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেওঁৰ শাসনৰ গাদী নিষ্কণ্টক কৰিব বিচাৰিছে কিন্তু আমি তেখেতক সকীয়াই দিব বিচাৰিছোঁ অসম এখন গণতান্ত্ৰিক ৰাজ্য ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ সংবিধান আছে এই সংবিধানৰ আধাৰত অসমত নিৰ্বাচন হোৱাটো নিশ্চিত গতিকে অসমত যেতিয়াই নেকি 2021 চনত নিৰ্বাচন হ'ব সোণোৱাল চৰকাৰৰ এই স্বৈৰাচাৰী এই ভণ্ডামি অসমৰ জনসাধাৰণে নিশ্চয় উদঙাই দিব 2017 জৰিয়তে গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে যাতে অসম চৰকাৰে অখিল গগৈ ডাঙৰীয়াক বিনা চৰ্তে মুকলি কৰি দিয়ে এই চৰকাৰে অসমৰ জনসাধাৰণৰ স্বাৰ্থত কাম কৰিম বুলি কৈ অসমৰ জাতি মাটি ভেটিৰ কথা কৈ অসমীয়া জাতীয় জীৱনৰ সুৰক্ষাৰ কথা কৈ তেওঁলোকে শাসনৰ গাদীলৈ আহিছিল কিন্তু তেওঁলোকে শাসনৰ গাদীত আহিয়েই অসমৰ জনসাধাৰণৰ বিৰুদ্ধে অসমৰ জাতীয় জীৱনৰ স্বাৰ্থৰ বিৰুদ্ধে তেওঁলোকে কাম কৰিবলৈ লৈছে অসমৰ গোটেই প্ৰাকৃতিক সম্পদ তেওঁলোকে বহিৰাগতৰ হাতত তেওঁলোকে অৰ্পণ কৰিছে অসমৰ গোটেই কয়লা খণ্ড তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰিছে তেওঁলোকে ধনীয়া গোষ্ঠীৰ হাতত তেওঁলোকে বিক্ৰী কৰিবলৈ ওলাইছে গতিকে এইবিলাক কথা অসমৰ ৰাইজে আজি বুজি পাইছে অসমৰ ৰাইজে আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে গোটেই অসমৰ জনসাধাৰণ বিজেপি চৰকাৰ আৰু দলৰ বিৰুদ্ধে জাগ্ৰত হৈছে গতিকে সৰ্বানন্দ সোণোৱালক কৈছোঁ যে এতিয়াও সংশোধন কৰাৰ সময় আছে আপোনালোকে ৰাইজৰ মাজলৈ আহক ৰাইজৰ অভাৱ অনাটন আপোনালোকে উপলব্ধি কৰক ৰাইজে কি বিচাৰে সেইমতে আপোনালোকে কাম কৰক নিশ্চয় ৰাইজে আপোনালোকক ভাল পাব কিন্তু তাকে নকৰি যদি আপোনালোকে ৰাইজৰ স্বাৰ্থৰ বিৰুদ্ধে আপোনালোকে কামবিলাক কৰে 2021 চনৰ নিৰ্বাচনত ৰাইজে আপোনালোকক প্ৰত্যাখ্যান কৰিব এইটো সত্য